আমার কোমল ভাই বাচন গিয়া ধুই আছে ভিডিঅ'টো প্ৰথমতে চাওঁ বলক স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ তো আপোনালোকে ভিডিঅ'টো চাওক মই মানে আজি এক জাত খানা খাব যাম এটা সুন্দৰ পৰিৱেশত তো মোৰ লগত থাকিব কংকন ভাই তো দুখাম বাৰু চাই থাকক তো ইপানে বঢ়িয়াকৈ এটা ভাত বনোৱাকৈ চৰু আৰু আলু পিঁয়াজ চাউল অলপমান লৈ কিনে এনেকৈ বঢ়িয়াকৈ যাই থাকোঁ দুইটান আমি দিওঁ মানে যাই আছোঁ ইপানদি মানে এই ৰাস্তাতে ৰাইট চাইডৰ ৰাস্তাতে চান্দুবি যাওঁ হয় ইপানদি নাযাওঁ তো আমি হয়দি যাম লেফ্ট চাইডৰ ৰাস্তাটো দি আমি মানে হয়দি যাওঁ খানা খাবা তো যাই থাকোঁ আমি তো আমি দুইটান সুন্দৰ পৰিৱেশৰ মাজেৰে যাই আছোঁ সেউজীয়া গছ গছনিৰ মাজেৰে আৰু ইপানে চাব পাৰে চাৰিওপানে গছ গছনি সেউজীয়া সুন্দৰ পৰিৱেশ এই জেগাখিনি মানে হাতীৰ বিচৰণলৈকে ইয়াত হাতী চাতী লৈ থাকে সেইবাবে ইয়াতে পোষ্টাৰ মাৰি থৈছে আৰু আমি এতিয়া ইয়াৰে পাই গ'লেও ফৰেষ্ট অফিচ এইখন দলং চলং আছে হয়তো আমি যাব লাগিব এতিয়া যাই থাকোঁ বঢ়িয়াকৈ মানে আগফালে পাথাৰখামা বা মেঘালয় যোৱা হয় তো হয়তো নাযাওঁ আমি হয়তো এই ৰাস্তাটোৰে সোমাই যাম তো এই ৰাস্তাটোৰে যাব লাগে সেই জেগাখিনিত তো চাব পাৰে আমি কেনেকুৱা এটা পাহাৰৰ ৰাস্তাৰ মাজেৰে যাই আছোঁ আমি পাহাৰ চাৰিওপানে তো আমি যাই আছোঁ এতিয়া তো ফাইনেলি আমি আহি পালোঁ আমাৰ খানা খোৱা জেগা তো আমি ইয়াতে আজি খানা খাম সিহঁতে পূৰা চৌকা টৌকা জুই চুই ধৰি ৰেডি হৈ গৈছে মানে আৰু ইপানে আমাৰ বকুল দাই পূৰা চাউল তাউল ধোৱাত লাগি গ'ল তো মানে ভাত বহাব লাগে সোনকালে আৰু ইপানে আমাৰ অনুপ দাই পূৰা আলু চালু কাটি আছে পিঁয়াজ চিয়াজ আৰু আপোনালোকক এবাৰ ইয়াৰে পৰিৱেশটো দেখুৱাই দিছোঁ চাৰিও হৈ চাব পাৰে চাৰিওপানে পাহাৰ পূৰা সেউজীয়া গছ গছনিৰে ভৰা পাহাৰ পূৰা সেউজীয়া সেউজীয়া সুন্দৰ পৰিৱেশ ইয়াৰে মাজতে আমি খানা খাই আছোঁ আৰু আমি মানে য'ত খানা খাইছোঁ তাৰে ওচৰতে এটা ঘৰ আছে মানে কাঠেৰে বনোৱা এই ঘৰটো আপোনালোক পিছত নিশ্চয় দেখাম ভিতৰৰ পৰা যায় আৰু এইটোৱে হ'ল ইয়াৰে নদীটো পূৰা ঠাণ্ডা মানে পানী ইয়াৰ পূৰা মই ইয়াতে নামি আহিছোঁ পূৰা ঠাণ্ডা হৈ আছে পানী সেইপিনে চাবি শিল চিল আছে পূৰা নিজৰৰ পানী মানে পাহাৰৰ ওপৰৰ পৰা আহি থাকে তো আমিও এটা মানে সৰু চাই মিনি বক্স লৈ আহিছোঁ মানে গান চান বজাকে তো খানা খালে গান চান বাজি থাকিলে ভাল লাগে না আৰু এইপিনে ময়ো মানে মাংসখিনি লৈ আহি কিনে পূৰা ধোৱাত লাগি গ'লোঁ মানে ধুওঁ আৰু কোনে ধুই দিম আৰু এইপিনে আমাৰ ভাত বহাই দিছে পূৰা জুইতে আৰু এইপিনে চাব পাৰে আমাৰ কমল ভাই পূৰা খৰিকাঠত লাগিছে মোবাইল চাই চাই পূৰা খৰি আনি আছে আৰু এই খৰি বিচাৰি আছে নদীটোৰ কাণতে মানে এডাল পাইপ আছিল মানে সেইডালেদি মানে নিজৰাৰ পানী ওলাইছিল সেইডালত মানে চব্জি ধুবা লগাই দিলোঁ আৰু আলু চালু এইপিনে চাওঁ আমাৰ কমল ভাই আৰু मेरे से प्यार करती है या नहीं करती ये बता दे तू नहीं मैं तेरे से लास्ट बार पूछ रहा हूँ तेरा मेरे से प्यार है या नहीं মই টান সেয়া খানা খাই পেলাই এইপিনে আহি গ'লোঁ অলপ মানে ফুৰিবা এইপিনে চাব আৰু এইপিনে পুখুৰী চুখুৰী আছে মাছ চাছ আছে আৰু কিবা কিবি তো এইপিনে যাই আছোঁ লাগে নে এইপিনে বগৰী গাছ চাছ আছে বগৰী চগৰী খাওঁ আৰু তো এইপিনে ইও আছে ভিডিঅ' কৰি আছে ইও তো ইতান আগত দেখি যাওঁ অলপ আগুৱাই তো চাই থাকক তো গিলোঁ গাইছ কিন্তু পাৰবাই নল্লোঁ মানে খালোঁ সৰা আছিল সেই দুটা খাই দিলোঁ আৰু বাকী বেছিকৈ পাৰবাই নল্লোঁ আৰু একো বস্তু মানে জংঘলৰ মাজতে পাৰলেও হৰাই যায় মানে নাপাঙে বিচাৰি গুচি আহিলোঁ আৰু দুটা খাই আৰু ইও আৰু মানে খাই কিনে দুটা যাইছোঁ আৰু সেইপিনে খানা খোৱাতে আমি মানে এইপানে খানা খাইছোঁ সেইটো ৰাস্তাটোৰ সেইপানে আৰু এইপানেও মানে কিছুমান মানুহ খানা খাব আহিছে মানে পিকনিক খাব আহিছে আৰু বহুত মানুহ তো এইপানে পিকনিক খাব আহি থাকে কিছুমানে ইয়াতে মানে এখন দোকান আছে এই দোকানখনৰ আগত এটা ডাষ্টবিন দিছে মানে পেকেট চেকেট মানে ইয়াতে পেলোৱা দিছে আৰু এই দোকানখনত মানে লাগিলে আপোনালোকে কিবা কিনিব পাৰে আৰু এইপিনে চাব পাৰে ইয়াতে মানে কেইটামান ঘৰ আছে মানে কিহৰ ঘৰ মানে আমি চাব যোৱা নাই তো নাযাওঁ বাৰু সেইপিনে তো আছে আৰু কেইটামান ঘৰ মানুহে থাকে নে কি থাকে নাজানো মানে চাব পাৰে ইয়াতে এটা পুখুৰী আছে মানে আমি খানা খোৱা ওচৰতে পুখুৰীটো মানে কি খুন্দিছে আৰু দোৱা আছে নাই নাজানো সেইপিনে দলঙো এখন আছে সেইপিনে আপোনালোক কৈছিলোঁ যে আৰু ঘৰটোৰ ভিতৰৰ ফালে দুখাম বুলি তো বোলক দুখাওঁ এই ঘৰটো মানে দোকান বনাইছিল চাগে পূৰা কাঠৰ দি বনোৱা আছে মানে দোকানৰ বস্তু থোৱাকৈ সামগ্ৰী বনাই আছে বা এখন পালেং না কি আছে নাজানো আৰু
আৰু ইপানে আমাৰ পূৰা পিঁয়াজ চিয়াজ জলকীয়া চলকীয়া আলু চালু কাটা হৈ গ'ল আৰু ইপানে বহাই দিছে লহৰা পূৰা বহাই দিছে মাংস বনোৱাকৈ আৰু ইপানে আমাৰ মাংস আৰু ইপানে ভাতো হৈ গৈছে তো ইপানে পূৰা বহাই দিং আৰু মাংস চাংস ইপানে আমাৰ মাংস বহাই দিয়া হৈ গ'ল ইতান আলু চালু দিয়া হৈ গ'ল আৰু ইপানে আমাৰ কংকন ভাই পূৰা লাৰি আছে বাচন ধুই থাকোঁতে মাছ এটা ওলাল ধৰি লৈছিল মস্ত ডাঙৰ মাছ পুৰো দেই পুৰি খাব পাৰি কিন্তু আৰু ইপানে মাংসত পূৰা ঢাকন দিয়া হৈ গৈছে চৰিয়া মানে ঢাকন দিলে মানে সোনকালে সিজে মাংসটো সেই ঢাকন দিয়া হৈ গৈছে আৰু চাব পাৰে মানে পূৰা মাংস উতল আহি আছে পূৰা মানে সিজি আছে আৰু জুইতে আৰু ইপানে আমাৰ কংকন ভাই বোলে মাংস দেখাই খাঙে লাগছি আৰু মানে গাইজ খানা খাব আহিলে কিবা এটা পাহৰাই যায় সেই ডিছ পাহৰা গৈছে সিহঁতক আনবা খেদালো আৰু সিহঁতেও লৈ আনলা ডিছ বঢ়িয়াকৈ তো ইতান আমি ডিছ চিছ পাৰি কিনে খাব লাগে মাংস চাংস গোটাই হৈ গ'ল আমি মানে তেনেহা ওপৰত দেখি খাম এইগিলা চৰিয়া তৰিয়া চৰু তৰু লৈ কিনে যাই আছোঁ ওপৰক লাগি তো ওপৰত খাংগাই আমি ইতান আৰু ইপানে চাব কি ধুনীয়া ছানছেট ভিউ পাহাৰৰ মাজেৰে সূৰ্যটো ডুব যাই আছে এইখিনি জেগাতে মানে খাম আমি বঢ়িয়াকৈ বহি কেনে ধুনীয়াকৈ তো সিহঁতে পূৰা বহি গৈছে তো ময়ো বহি লওঁ ইতান বঢ়িয়াকৈ বহি লৈ কিনে ডিছ চিছ পাৰিলে খাব লাগে আৰু ইপানে আমাৰ কংকন ভাই পূৰা ভাত সাজাত লাগিছে মাংস চাংস দি আছে এইটো আমাৰ কংকন ভাই পূৰা সাজি আছে আৰু আমিও ইতান পূৰা সাজা চাজা লৈ লওঁ মাংস চাংস লৈ ল'লোঁ এইপিনে কংকৰ ভাই এইপিনে বকুল দা এইপিনে অনুপ দা এইপিনে কমল ভাই এইপিনে বঢ়িয়াকৈ খাই দিং আৰু আমাৰ ইতান ভাত চাত খোৱা হৈ গ'ল তো এইপিনে ৰহাব হাতখিনি মানে তো গৰুটোক দি দিছোঁ এইপিনে খাই আছে আৰু গৰুটোৱেও খাৱা লোৱা আৰু এইপিনে চাব পাৰা এই কংকন ভাই আৰু এইপিনে কমল ভাই পূৰা বাচন ধোৱাত লাগিছে আমি মানে ৰহা খৰিখিনি আৰু কিবা পেকেট চেকেট গিলা মানে জ্বলাই দিলোঁ ইতে মানে ইয়াতে পিকনিক খুৱাই থাকে তো সেই সুন্দৰ কৰি থৈ যায়তো ভাল খাৱা লোৱা বাচন চাচন ধোৱা হৈ গ'ল তো আজি আমি এতিয়া ঘৰত যাওঁ গধূলো হৈ গ'ল এতিয়া ঠাণ্ডা লাগিব হৈছে তো ঘৰত যাওঁ আমি এতিয়া আজিৰ ভিডিঅ'টো এইখিনি আছিল লাইক কৰিব কমেণ্ট কৰিব আৰু নতুনকৈ চাই আছোঁ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব তো বাই